নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ময়ো ভালে আছোঁ। আচলতে ভিডিঅ'টো বহুত দেৰিকৈ আপোনালোকৰ মাজলৈ এৰি দিছোঁ। অকণমান অসুবিধা হৈ থকাৰ বাবে ভিডিঅ'টো এতিয়াহে মই এডিট কৰিবলৈ পাৰিছোঁ। আচলতে এডিট কৰিয়ে থৈছিলোঁ, সম্পূৰ্ণ কৰিব পৰা নাছিলোঁ। আজি হৈছে লক্ষী পূজা আৰু লক্ষী পূজাৰ হেতুকে মানুহজনে ক'লে আমি যিহেতুকে অহাকাইলৈ এঠাইলৈ যাম, তেওঁ ক'লে যে দেহাৰ দুই এটা সৰু সুৰা বস্তু ল'বলগীয়া আছিলে, সেই গতিকে ব'লা অকণমান বজাৰৰ পৰা আহোঁগৈ। আৰু এয়া বজাৰ কৰি মেলি লোৱাৰ পাছত তেখেতে ক'লে আজি ভাত সাঁজ বাহিৰতে খাই যাওঁ দিয়া। আৰু যিহেতুকে লক্ষী পূজা হয় আৰু সেই গতিকে নিৰামিষ ভাতকে অৰ্ডাৰ কৰিলোঁ। আৰু এয়া আমাৰ ভাতৰ থালিকেইখন ধুনীয়াকৈ আহি পালেহি। দেহাক লৈ ভাত খাবলৈ অকণমান অসুবিধা হৈছিল যদিও তেখেতে ল'লে দেহাক আৰু আমি এয়া ধুনীয়াকৈ খালোঁ। এয়া মটৰ পনীৰো অৰ্ডাৰ কৰিছিলে তেখেতে। আৰু আমি অহাকাইলৈ এঠাইলৈ যাম যিহেতুকে ঘৰত এইবাৰ লক্ষী পূজা একো আয়োজনেই কৰা নহ'ল, মাত্ৰ চাকি এগছ জ্বলাই থৈ আহিছোঁ ঘৰত। আৰু এইপিনে আহোঁতে দেখিলোঁ বাৰৈ পূজা মণ্ডপত লক্ষী পূজা পাতিছে খুব ধুনীয়াকৈ, আৰু তাতে ৰৈ অকণমান আমি চালোঁ। এয়া হৈছে নেক্সট দিনাৰ ভিডিঅ' দেই। আজি হৈছে কাতি বিহু আৰু যিহেতুকে আজি কাতি বিহু আৰু আমি আজি এঠাইলৈ যাম, আৰু সেই গতিকে ভাবিলোঁ এপাক ভগৱানৰ ওচৰৰ পৰা সেৱা কৰি আহোঁগৈ, আশীৰ্বাদ লৈ আহোঁগৈ। যিহেতুকে আমি এবাৰ দূৰলৈ গৈ আছোঁ, বৰ বেছি দূৰ নহয় বাৰু, উজনিৰ ফালেই যাম। তথাপিও ভগৱানৰ আশীৰ্বাদ লৈ আহোঁ বুলি এয়া মন্দিৰলৈ আহিলোঁ। আৰু ঘৰত এনেকৈ সন্ধিয়া টাইমত চাকি জ্বলাই আহিছোঁ বাৰু, শৰাইহে দিয়া হোৱা নাই যিহেতুকে এঠাইলৈ যোৱা হ'ব আৰু সেই গতিকে। আৰু এয়া আমাৰ ওচৰতে থকা শিৱ মন্দিৰ ভাগলৈ আমি আহিছিলোঁ। এয়া ধুনীয়াকৈ চাকি বন্তি জ্বলালোঁ, তাৰপাছত সেৱা কৰিলোঁ। আৰু এতিয়া ধুনীয়াকৈ সেৱা কৰা হোৱাৰ পাছত আমি এতিয়া ঘৰলৈ আহি আছোঁ। ৰাতি ভাত পানী খাই বৈ উঠি এয়া আহি পালোহি ষ্টেচন, জাগীৰোড ৰেলৱে ষ্টেচন। আৰু আমাৰ ট্ৰেইন আছিল 9:52, কিন্তু আমি অকণমান বেছি সোনকালে আহি পালোহি, আমি 8:30মান বজাতে আহি পালোহি। এয়া দেখিছেনে, মানুহজনে ভিডিঅ' অকণমান কৰি দিছে। আৰু অকণমান সোনকালে অহাটোৱে ভাল দিয়কচোন, নহয়নে? সময়তকৈ অকণমান আগত আহি পোৱাটোৱে ভাল। আৰু তাৰপাছত আমি ষ্টেচন যিহেতুকে অলপমান বেছি সোনকালে আহি পালোহি, মানুহজনে মই আৰু মা আৰু দেহাক ষ্টেচনতে বহাই থৈ আমি দুটা অকণমান ফাৰ্মাচীৰ ফালে ওলাই আহিলোঁ, দুটামান মেডিচিন ল'বলগীয়া আছিলে। আৰু এনেকৈ আইচক্ৰীম, চকলেট, মেডিচিন লৈ আমি আকৌ ষ্টেচন আহি পালোহি। এতিয়াও ট্ৰেইন অহালৈ আৰু অকণমান সময় আছে, সেই গতিকে ভাবিলোঁ দুখনমান ফটো আৰু ৰিলচ বনাই লওঁ। আৰু এয়া দেখিছেনে, ট্ৰেইনখন আহি পালেহিয়েই। আৰু আচলতে মই খুব এক্সাইটেড হৈ আছোঁ, উজনিৰ ফালে মই গৈয়ে পোৱা নাই, এইবাৰ প্ৰথম। আৰু এয়া আমি ট্ৰেইনত উঠি ল'লোঁ। আমাৰ ছিট ৰিজাৰ্ভেশ্যন কৰা হৈছিলে আৰু সেয়া ধুনীয়াকৈ শুই দিলোঁ আৰু ৰাতিয়ে হ'ল যিহেতুকে। তাৰপাছত এয়া দেখিছেনে, ৰাতিপুৱা 5টামান বজাতে সাৰ পালোঁ। আৰু সাৰ পাই উঠিয়ে মই ইমান ধুনীয়া পৰিৱেশ এটা দেখিছোঁ, সেই গতিকে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। চাওকচোন, ইমান ধুনীয়া লাগিছে নহয়নে? চাৰিওফালে কেৱল সেউজীয়া। আৰু আমি যিহেতুকে এইটো সময়ত আহিছোঁ, ঠাণ্ডা পৰো পৰো হৈছেহে, সেই গতিকে খুব ভাল লগা পৰিৱেশ এটা দেখিবলৈ পাইছোঁ। আৰু এটা কথা জানেনে, এইফালে বহুত চাহ বাগিচা আছে। চাহপাতৰ গছবোৰ দেখি ইমান ধুনীয়া লাগিছিলে, এনেকুৱা লাগিছিল যেন আমি গৈ ওচৰৰ পৰা চাই আহোঁগৈ, কিন্তু সেইটোতো সম্ভৱ নহয় দিয়কচোন, যিহেতুকে আমি ট্ৰেইনেৰে গৈ আছিলোঁ। আৰু এয়া দেখিছেনে, ইমান ধুনীয়া ধানবোৰ লাহে লাহে হৈ আহিছে। আৰু অৱশেষত আমি আহি পালোহি। আৰু এয়া ট্ৰেইনখনে আমাক থৈ গুচি গ'লগৈ। আৰু ক'লৈ আহিছোঁ আপোনালোকক কোৱা হোৱাই নাই, নহয়নে বাৰু? জনাই আছোঁ বাৰু। আৰু এয়া দেখিছে, ট্ৰেইনখন গুচি গ'লগৈ। আৰু আজি এটা বহুত বিশেষ দিন হয় আমাৰ জীৱনৰ, ভাষাৰে হয়তো কৈ শেষ কৰিব নোৱাৰিম। এজনী মাকৰ অনুভৱখিনি হয়তো বুজাই প্ৰকাশ কৰিব পৰা নাযাব, কিন্তু যিসকল মাতৃ হয় তেখেতসকলে এই দিনটোৰ বিষয়ে হয়তো ভালকৈ উপলব্ধি কৰিব, নহয়নে বাৰু? আৰু এয়া আমি আহি ষ্টেচনৰ পৰা অ'টো এখন ল'লোঁ। অ'টোখনৰ পৰা নামি আকৌ আমি মেজিকত উঠিলোঁ। আৰু এয়া
আপোনালোকে বাৰু ঠাইখিনি ধৰিব পাৰিছেনে? হয়তো কিছুমানে পাৰিব আৰু কিছুমানে ধৰিব নোৱাৰিবও পাৰে। এতিয়া মই কৈ দিছোঁ আমি ক'লৈ আহিছোঁ। আমি আহিছোঁ যোৰহাটলৈ। এইখন হৈছে যোৰহাটৰ মেইন টাউন। যিহেতুকে খুব ৰাতিপুৱাই আমি আহি পাইছোঁহি, সেই গতিকে এয়া দেখিছেনে দোকান বজাৰ বেছিকৈ খোলাই নাই, বেছিকৈ মানে প্ৰায়কেইখনেই খোলা নাই। আৰু এয়া আমি আহি লাহেকৈ পাই গ'লোহি ঢেকীয়াখোৱা বৰনামঘৰ মেইন গেট। ইয়াতে ওচৰতে থকা হোটেলখনত আমি চাহ খাই ল'লোঁ আৰু তাৰ পাছত সেই দাদাজনে আকৌ এখন অ'টো মাতি দিলে, যিহেতুকে মেইন গেটৰ পৰা মানে নামঘৰলৈ যাবলৈ আকৌ গাড়ী ল'ব লাগিব, সেই গতিকে তেখেতে অ'টো এখন মাতি দিলে। আৰু এয়া আমি এতিয়া আহি আছোঁ অ'টোখনেৰে এইবাৰ একদম আমাৰ গন্তব্যস্থানলৈ। এয়া দেখিছেনে আমি আহি পাই গ'লোহি ঢেকীয়াখোৱা বৰনামঘৰ। আচলতে বহুত দিনৰ পৰা সপোন আছিলে, মানে মই বিয়া নোহোৱাৰ আগৰ পৰাই মোৰ সপোন আছিলে এইটো যে এদিন ঢেকীয়াখোৱা বৰনামঘৰলৈ যাম, কিন্তু ভবা নাছিলোঁ যে সপোনটো এনেকৈ নভবাকৈ হঠাৎ পূৰণ হৈ যাব বুলি। মানুহজনে আহিছিল হেনো ইয়ালৈ 10 বছৰমানৰ আগতে, মানে স্কুলীয়া দিনতে আহিছিল, কিন্তু এতিয়া আৰু তেখেতে অহা নাছিল। আৰু তেখেতৰো আহিবলৈ খুব মন আছিলে, লগতে মোৰ মাৰো আহিবলৈ মন আছিলে, আৰু দেহাই এইবাৰ প্ৰথমবাৰ আহিছে। আৰু মোৰ মুখৰ হাঁহিটো দেখি হয়তো আপোনালোকে গম পাইছে মই কিমান সুখী অনুভৱ কৰিছোঁ। সঁচাই মানে মনটো ক'ব নোৱাৰাকৈ ভাল লাগি গৈছে। আৰু এয়া এখেতে বাহিৰৰ পৰা এটা সেৱা কৰি ল'লে, ময়ো সেৱা কৰিলোঁ। আৰু খুব ৰাতিপুৱা মানে 7:30মান বজাতে আমি আহি পাইছোঁহি নামঘৰ, আৰু সেই গতিকে মানুহ কোনো নাছিলে। সেয়া দেখিছেনে ককা এজন আছিলে মাত্ৰ, তেখেতে আমাক সকলোখিনি দেখুৱাই দিছে। আৰু মই ভাবিছোঁ মানুহ নাথাকোঁতে অকণমান ফটো উঠাই লওঁ, ভিডিঅ' কৰি লওঁ। তাৰপাছত আমি এয়া গা পা ধুনীয়াকৈ ধুই ল'লোঁ আৰু দেহাকো এতিয়া ধুনীয়াকৈ কাপোৰ কানি পিন্ধাই দিম। তাৰ কথাখিনি নিশ্চয় শুনিলে আপোনালোকে, এটা দুটা মাত ফুটিছে বাৰু। আৰু এয়া মানুহজন আৰু মই অকণমান বস্তু নিবলগীয়া আছিলে, চাকি, তেল, ফল মূল, শুকান সামগ্ৰীখিনি আমি ঘৰৰ পৰা লৈ আহিছিলোঁ, মানে প্ৰসাদৰ কাৰণে শৰাইত দিবলৈ। আৰু যিখিনি অনা নাছিলোঁ সেইখিনি আমি ককাজনৰ দোকানৰ পৰা গৈ লৈ আহিলোঁগৈ। আৰু এয়া মানুহজনে ধুনীয়াকৈ শৰাইখন সজাই আছে, শৰাই দিয়া ঘৰটো যিহেতুকে অকণমান বেলেগত। আৰু এয়া তেওঁ ধুনীয়াকৈ খৰাহী এটাত গোটেইখিনি সজাই লৈছে। এতিয়া আমি আহিছোঁ এয়া শৰাই দিয়া ঘৰটোলৈ, মানে শৰাইখিনি আগবঢ়াই দিবলৈ আহিছোঁ। ইয়াতে থকা ককা কেইজনৰ হাততে আমি শৰাইখন দিলোঁ, আৰু তেওঁলোকে আমাক সুধিছে যে আজি শৰাইখন কিয় দিছোঁ, আৰু তেওঁলোকে বহুত ধুনীয়াকৈ আমাক আশীৰ্বাদ দিলে। দেহা, মানুহজন আৰু মই সেৱা কৰিলোঁ। তাৰপাছত আহিছোঁ আমি এতিয়া চাকি জ্বলাবলৈ। চাকি দিয়া ঘৰটো বেলেগত আছে, মানে ওচৰতে হয় অকণমান আঁতৰত, আৰু এইটোৱে হৈছে চাকি জ্বলোৱা ঘৰ। আৰু এয়া ধুনীয়াকৈ সেৱা কৰি আমি সোমাই আহিছোঁ। ইমান ধুনীয়া লাগিছে নহয়, মানে পৰিৱেশটো চাওকচোন, আপোনালোককো দেখুৱাই দিছোঁ। আৰু এয়া বৰচাকি গছ দেখিছেনে, ইমান ধুনীয়াকৈ জ্বলি আছে। আৰু মোৰ বহুদিনীয়া এটা সপোন আছিল যে ঢেকীয়াখোৱা বৰনামঘৰলৈ গ'লে মই এই বৰচাকি গছত মানে তেল ঢালিম। আৰু আজি ফাইনেলি মোৰ সপোনটো পূৰণ হ'ল। এয়া মায়ে অকণমান ভিডিঅ' কৰি দিলে মই তেল ঢালি থাকোঁতে। সঁচাকৈ ভগৱানক বহুত ধন্যবাদ জনাইছোঁ আজি এই সময়খিনিৰ কাৰণে, তেওঁ ইয়ালৈ মাতি অনাৰ কাৰণে, আহিবলৈ যাতে আকৌ এনেকৈ সৌভাগ্য হয় তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মানে নামঘৰলৈ যাতে আকৌ আহিব পাৰোঁ কেতিয়াবা, সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু এয়া চাকি কেইগছ জ্বলালোঁ, ধূপ জ্বলালোঁ আৰু সেৱাও কৰিলোঁ, আৰু আপোনালোকক অকণমান পৰিৱেশটো দেখুৱাই দিলোঁ। এয়া চাকি জ্বলাই হোৱাৰ পাছত আমি আহিছোঁ মেইন নামঘৰ ভাগলৈ, মানে এতিয়া আমি ইয়াতে সেৱা কৰিম। এয়া দেখিছেনে ইমান ধুনীয়া নহয়নে বাৰু। প্ৰথমতে সেৱা কৰি ল'লোঁ, আৰু সেৱা কৰি আমি লাহেকৈ ভিতৰলৈ সোমাই আহিলোঁ। এয়া শৰাই দুখন আছে দেখিছেনে। এয়া এখনত আপোনালোকে মনৰ ইচ্ছাৰে যি অৰিহণা দিয়ে তাকেই দিব পাৰিব, আৰু এখন শৰাইত তামোল পাণ দিব লাগে।
ইয়াত কোনো ধৰা বন্ধা নিয়ম নাই যে আপুনি ইমান টকাই দিব লাগিব অৰিহণা হিচাপে। আপোনাৰ মনৰ ইচ্ছাৰে আপুনি মানে যি দিব বিচাৰে সেয়াই দিব পাৰে। আৰু মই অকণমান ধুনীয়াকৈ নামঘৰটোৰ ভিতৰভাগ ভিডিঅ' কৰি ৰাখিলোঁ যাতে পাছত চাব পাৰোঁ, স্মৃতি হিচাপে ৰৈ যায়, দেহাই ডাঙৰ হ'লেও যাতে চাব পাৰে। এতিয়া মানুহ নাই বাৰু, অলপ দেৰি পাছত হেনো বহুত মানুহ হ'ব। এয়া ককাজনৰ লগত মানুহজনে কথা পাতি আছিলে। আৰু এটা কথা বিশেষকৈ মই ক'বই লাগিব, ইয়াৰ ভকতকেইজন বহুত ভাল, মানে তেওঁলোকৰ ব্যৱহাৰ পাতি সঁচাকৈ শলাগ ল'বলগীয়া। আমি যে ইমান দূৰৰ পৰা আহিছোঁ, তেওঁলোকে আমাক ইমান ধুনীয়াকৈ মানে শুশ্ৰূষা কৰিছে আৰু তেওঁলোকক এই ভিডিঅ'টোৰ যোগেদি বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু সঁচাকৈ এনেকুৱা মানুহ আজিকালি পাবলৈ বৰ টান। তেওঁলোক সদায় ভালে থাকক তাকেই কামনা কৰিছোঁ। আৰু এয়া দেখিছেনে, দেহাই এখোজ দুখোজকৈ খোজো লৈছে। আজি আমি ঢেকীয়াখোৱা বৰনামঘৰলৈ অহাৰ মেইন কাৰণটো হৈছে, আজি আমাৰ জীৱনৰ এটা বিশেষ দিন বুলি কৈছিলোঁ যে, হয়, আজিৰ দিনটোতে মানে 18 অক্টোবৰ 2023, আজিৰ দিনটোতেই আমাৰ দেহাই আমাৰ জীৱনলৈ আহিছিল। আমি পিতৃ মাতৃ হোৱাৰ সৌভাগ্য লাভ কৰিছিলোঁ আৰু আজি তাৰ সম্পূৰ্ণ এবছৰ হ'ল। আৰু সেই গতিকে আমি মানুহজনৰ লগত আলোচনা কৰিছিলোঁ যে তাৰ এবছৰ হ'লে আমি ঢেকীয়াখোৱা বৰনামঘৰতে শৰাই এখন দিমগৈ। আৰু সেয়াই আজি ভগৱানৰ ওচৰত আহিলোঁ, শৰাই এখন আগবঢ়ালোঁ যাতে সি ভাল মানুহ হয়, সদায় সুস্থ সবল হৈ থাকে, তাকেই প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত। আৰু সেয়াই দিয়কচোন, এজনী মাকৰ কাৰণে সেইখিনি বহুত, সন্তানটো সুস্থ হৈ থাকক, সি ভাল মানুহ হওক, তাৰ বাহিৰেনো আৰু কি লাগিছে নহয়নে? শুদ্ধ পথেৰে আগবাঢ়ক, সেয়াই বিচাৰোঁ। তাৰপাছত শৰাই এখন আগবঢ়োৱাৰ পাছত সেৱা কৰিলোঁ। ককাকেইজনে আমাক মাতি নি ধুনীয়াকৈ চাহ খোৱালে। আৰু এটা কথা কি জানেনে, ইয়াত কাঁহৰ বাতিত চাহ দিছিলে, খুব ভাল লাগিছিল দেখি। আমি চাহ খালোঁ, তাৰপাছত আমাক ৰেষ্ট কৰিবলৈ ৰুম এটাও দিছিলে তেওঁলোকে। আৰু তাতে দেহাই বহুত উৎপাত কৰিলে, শুলে, মানে জলপান খালে, টোপনিও গ'ল, মানে তাৰ বহুত বদমাচি আৰু। আৰু এয়া দেখিছেনে, আমি আহি আছোঁ এয়া হাতী দুটা থকা মেইন গেটখনলৈ। লাহে লাহে মানুহৰ সমাগমটো বাঢ়ি আহিছে আৰু অলপ পাছতে হেনো নাম গাব, প্ৰসংগ হ'ব। ককাকেইজনে আমাক কৈছিলে যে 11:30মান বজাত নাম আৰম্ভ হ'ব, তোমালোকে আহিবা। আৰু সেয়াই, তাৰ আগতে অকণমান আমি পৰিৱেশটো ঘূৰিলোঁ। কাষতে এখন ধুনীয়া পাৰ্ক বনাই থকা হৈছে। এতিয়াও পাৰ্কখন সম্পূৰ্ণ হোৱাগৈ নাই আৰু অলপ কাম হেনো বাকী আছে। তথাপিও আমি এনেকৈ অকণমান ঘূৰি ঘূৰি চালোঁ আৰু খুব ধুনীয়া। এয়া আমি পাৰ্কখনৰ পৰা ফুৰি আহিলোঁগৈ আৰু তাৰপাছতে দেখিলোঁ এটা পুখুৰী। আৰু ইয়াতে দেখিছেনে, কাছ আছে, মাছো আছে হেনো। আমি ধুনীয়াকৈ অকণমান সময় চালোঁ, দেহাকো দেখুৱালোঁ ইয়াৰ পৰিৱেশটো। এতিয়া আহি এয়া নামত বহিলোহি। অকণমান অৱশ্যে ভাগৰ লগাৰ বাবে আমাক যিটো ৰেষ্ট কৰিবলৈ ৰুম দিছিলে তাতে অকণমান মই শুইও ল'লোহি। তাৰপাছত আহি এয়া নামত বহিলোহি। সঁচাকৈ খুব ভাল লগা এটা পৰিৱেশ, মানে শুনিলে শুনি থাকিবলৈ মন গৈছিলে নামখিনি। তাৰপাছত প্ৰসাদ দিলে আমাক। নাম ভঙাৰ পাছত প্ৰসাদ খাই লৈ আমি এয়া ৰাতিৰ ট্ৰেইনখনতে ঘৰলৈ গুচি আহিলোঁ। আৰু ঘৰলৈ অহাৰ পাছত মানে আমি যিহেতুকে 18 তাৰিখে তাত শৰাই দিলোঁ আৰু 18 তাৰিখে আমি সন্ধিয়াই ট্ৰেইনত আহিলোঁ। মানে আমি
19 তাৰিখে ৰাতিপুৱা 2টামান বজাত জাগীৰোড ষ্টেচন পালোহি আৰু তাৰ পাছত আহি আমি 21 তাৰিখে এয়া ঘৰতে এটা সৰুকৈ পাৰ্টি দিছিলোঁ মানে যিহেতুকে দেহাৰ বাৰ্থডে আমি একোৱেই প্ৰিপেৰেশ্যন কৰা নাছিলোঁ ঘৰত আৰু সেই গতিকে এয়া অকণমান এনেই থুলমূলকৈ আয়োজন কৰিছিলোঁ আৰু সকলো আহিলে আৰু এয়া দেখিছেনে চব্জি কাটি আছে ভণ্টিহঁতে তাৰপাছত এয়া ভাইটিহঁতো আহি পালেহি সম্পূৰ্ণ ভিডিঅ'টো কৰিব নোৱাৰিলোঁ সেইদিনা মই মানে খুব ব্যস্ত আছিলোঁ আৰু যিখিনি মানে কেমেৰাত ধৰি ৰাখিব পাৰিলোঁ সেইখিনিকে আপোনালোকক দেখুৱালোঁ খোৱা বোৱা মানে একোৱেই দেখুৱাব নোৱাৰিলোঁ আৰু আমি মানে ভাতেই খুৱাইছিলোঁ আৰু সকলো মানে যিসকল মানুহক মাতিছিলোঁ সকলোৱে আহিছে আৰু এয়া হৈছে মোৰ মামাৰ ল'ৰা দুইজনেই হয় মোৰ ভাইটি আৰু ইপিনে আমাৰ এতিয়া কেক কাটিং আৰম্ভ হৈ গ'ল সি একোৱেই বুজি পোৱা নাছিল এইবোৰ কি কৰিছে কি হৈ আছে পাছত ডাঙৰ হ'লে চালে নিশ্চয় বুজি পাব বাৰু আৰু সি ভালো পাব এইবোৰ এই সময়খিনি যিহেতুকে সি চাবলৈ পাব আৰু সঁচাকৈ খুব ভাল লাগিলে যি কি নহওক নামঘৰৰ পৰা আহিলোঁগৈ আহি এয়া আকৌ অকণমান ঘৰতে আয়োজন কৰিলোঁ সৰুকৈ সেয়াই ভাল লাগিল আৰু মনটো আৰু মানুহজনৰো ছুটি শেষ হৈ আহিছে তেখেতো যাবগৈ আৰু এয়া দেহাই পিনে কেক কাটিলে তাৰপিছত অকণমান আমনি কৰাৰ কাৰণে মই তাক কেকটো কটা হোৱাৰ পাছত দেউতাকক দি দিলোঁ আৰু এনেদৰে আমাৰ এইবাৰ দেহাৰ এবছৰীয়া বাৰ্থডে আমি পালন কৰিলোঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰিব তাক সি যাতে সদায় ভালে কুশলে সুস্থ সবল হৈ থাকে জীৱনত আগুৱাই যায় তেনেহ'লে ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম যদি ভিডিঅ'টো চাই ভাল লাগিল মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আজিলৈ তেনেহ'লে আহিছোঁ সকলো ভালে থাকিব আৰু শেষত এয়া দুখনমান ফটো আগবঢ়ালোঁ আপোনালোকৰ মাজলৈ জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিল আজিলৈ আহিছোঁ তেনেহ'লে বাই